সপোনে 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 নিবিৰে 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 তোমাৰ মৰমৰ নমস্কাৰ আসলতে পূৰ্বাঞ্চলৰ নতুন খবৰলৈ মই পাবন নীল কাশ্যপে স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ যুৱ কণ্ঠশিল্পী শ্যামন্তিকা কলিতা নমস্কাৰ স্বাগতম জনাইছো পোন প্ৰথমে আমি এবছৰ আগতে এটা পডকাষ্ট লৈছিলো আৰু পিছৰ এটা বছৰৰ পিছত আকৌ আমি লগ হৈছো এই এবছৰত কেনেকুৱা সলনি হৈছে তোমাৰ সংগীত যাত্ৰাত সলনি ভালেখিনি সলনি হৈছে আৰু আগতকে অকমান এতিয়া আৰু বেছি জনা হৈছো মানুহৰ লগত কেনেকে কথা পাতিব লাগে বা অনুষ্ঠানবোৰ কেনেকে কৰিব লাগে আৰু তাকে আৰু নতুন নতুন গীতৰ পৰিকল্পনাও কৰি আছো ৰাইজে আদৰি ল'ব বুলি আশা ৰাখিছো আৰু হাই সেকেন্ডাৰী দিলা এইবাৰ দিলো কেনেকুৱা হৈছে ৰিজাল্ট ভালে হৈছে পঢ়াৰ লগতে সংগীত ক্ষেত্ৰখনটো যি অহৰহ চেষ্টা কৰি থকা গৈছে কিমান কষ্টকৰ এই যাত্ৰাটো এই যাত্ৰা বুলি ক'লে কষ্ট বহুত আছে আৰু সকলো যাত্ৰাতে কষ্ট আছে কিন্তু সংগীতৰ যাত্ৰাখনত পঢ়াতকে বেছি পঢ়াতটো বাৰু হেতু লাগিবই হেতু লগতে চলি আছে কিন্তু তাতকে বেছি কষ্ট সংগীতৰ জগতখনত কৰি আছে আৰু কৰিব লাগিবই সংগীতটো আসলতে কষ্টৰ পৰাই হ'ব হেতু মানে পুতুককে পাই যোৱা বস্তু নহয় আৰু বহুত বস্তু শিকিব পাৰিছো আৰু মা দেউতা এনি টাইম লাগি থাকে লগত আৰু সকলোতে লাগি থাকে তেখেতসকল আৰু পইচা পাতি ক্ষেত্ৰতে হওক ধাৰ কৰি পেলাই হলেও মোক আগুৱাই লৈ গৈ আছে কাৰণ আমি এখন সৰু দোকানেৰে চলি আছো দেউতাৰ এখন দোকান আছে আৰু কসমেটিক্সৰ আৰু সেই দোকানখনেৰে মোৰ গান পঢ়া সকলোখিনি চলাই নি আছে মা দেউতাই আৰু তেনেকে মই চেষ্টা কৰি আছো ৰাইজক ভাল ভাল গীত দিবলৈ চেষ্টা কৰি আছো আৰু আশা কৰো ৰাইজে আদৰি ল'ব বুলি ৰাইজে মৰম দিব বুলি এই যোৱা বছৰৰ যিটো আমাৰ ছেপ্টেম্বৰ 19 তাৰিখ এটো একদম সকলোৰ কাৰণে ভয়াবহ দিন এই দিনটোত মানে খবৰটো পিছত কেনেকুৱা মানে অনুভৱ হৈছিল তাকে সেই খবৰটো আসলতে কেতিয়াও এক্সপেক্ট কৰা নাছিলো ইমান সোনকালে যে সেই খবৰটো পাম আৰু জুবিন দা আমাৰ সকলোৰে হৃদয়ৰ মাজত থকা এগৰাকী এনেকুৱা ব্যক্তি যাক আমি কেতিয়াও মানে পাহৰিব নোৱাৰো আৰু তেখেতৰ গীতবোৰেৰে মানে গীতবোৰে কথা সকলো কথা তেখেতৰ গীতেই কৈ যায় তেখেতৰ গীতত সকলোবোৰ আছে তেখেতে যি ক'ব বিচাৰিছিলে আৰু তেখেত ইমান সোনকালে নোহোৱা হৈ যাব বুলি ভাবা নাছিলো আৰু বহুত পৰিকল্পনা আছিল তেখেতৰ লগত গীত কৰিম বুলিও ভাবিছিলো কিন্তু সেইবোৰ মোৰ পূৰ নহল কিন্তু মই এবাৰেই লগ পাইছিলো তেখেতক সেইটোৱে মোৰ লাষ্ট টাইমো হল আৰু ফাৰ্ষ্ট টাইমো হল মই 2024ৰ ছেপ্টেম্বৰ মাহতে তেখেতক লগ পাইছিলো প্ৰথমবাৰৰ বাবে আৰু তেতিয়া মই তেখেতক কৈছিলো যে আপোনাৰ লগত গীত এটি কৰাৰ ইচ্ছা আছে বুলি তেখেতে মাতিছিলেও কিন্তু তেনেকে থাকি গ'ল আৰু বস্তুটো আৰু মোক লগ কৰাই দিছিলে কুমাৰেশ কৌশিক বুলি এজন দাদা আছে তেখেতে খুব ধুনীয়া গীত কৰে সংগীত কৰে আৰু তেখেতে মোক লৈ গৈছিলে আৰু তেনেকে মই লগ পাইছিলো আৰু আশা কৰিছিলো গীত এটি কৰিম বুলি কিন্তু তেনেকে থাকি গ'ল আৰু জুবিন দা বিন প্ৰথমটো বহাগ তুমি অনুষ্ঠান কৰি আছা হয় কোনোবাখিনিত মানে আধৰুৱা যেন অনুভৱ হৈছে নেকি আধৰুৱা যেনটো লাগিছে এইবাৰ বহাগ আসলতে আমি অনুষ্ঠানবোৰ কৰি আছো যদিও মনত এটা গধুৰ ভাৱ লৈ অনুষ্ঠান কৰি আছো আৰু প্ৰত্যেকখন মঞ্চতে তেখেতৰ কথা মনত পৰে মঞ্চ বুলি নহয় প্ৰত্যেক মুহূৰ্ততে তেখেতৰ কথা এবাৰ হলেও মাথাত আহে মানে আহিবই যে এনেকুৱা এজন ব্যক্তি ইমান সোনকালে নোহোৱা হৈ গ'ল কায়িকভাৱে আমাৰ মাজত নাই আৰু তেখেত নহলেও কিন্তু তেখেতৰ গীতবোৰ যিবোৰ আছে সেইবোৰ আমি নৱপ্ৰজন্মই আমি আগুৱাই লৈ যাব লাগিব আৰু সেই গীতবোৰক আমি কেনেকে শুদ্ধভাৱে প্ৰতিষ্ঠা কৰিব পাৰো শুদ্ধভাৱে আমি ৰাইজৰ মাজত গাব পাৰো সেইটো আমাৰ কৰ্তব্য আমাৰ দায়িত্ব তেতিয়াহে মই ভাবো যে আমাৰ পিছৰ প্ৰজন্ম যিখিনি আছে তেখেতসকলে শিকিব যে এনেকে গাব লাগিব বা ভুল কৰিব নোৱাৰো বা তেখেতে যিটো ধৰণে আমাক গীতবোৰ দি থৈ গৈছে এটা বেলেগ সুকীয়া মাদকতা আছে তেখেতৰ গীতত আৰু সেই গীতবোৰ তেখেতে গোৱাৰ দৰে আমি যদি তেনেকে গাবলৈ চেষ্টা কৰো আৰু তেখেতে গোৱাৰ দৰে আমি যদি ভাল কৰিব চেষ্টা কৰো তেতিয়া নিশ্চয় ভাল হ'ব আৰু এই বহাগত মানে বহুত আধৰুৱা লাগিছে কাৰণ বহাগ বিহু মানে জুবিনদাৰ গীতৰ অনুষ্ঠান আমি আৰু প্ৰতিখন মঞ্চতে তেখেতৰ প্ৰতিচ্ছবি দেখা গৈছে বৰ্তমান আৰু উঠাৰ আগতে তুমি প্ৰণাম কৰি যাব লাগে দুখটো মানে আহি যায় আৰু তেখেত যেতিয়া আছিলে তেতিয়া মানে অনুষ্ঠান বহাগ অহাৰ লগে লগে আমাৰ এটাই মাইণ্ডত আহে যে জুবিনদাৰ অনুষ্ঠান চাম কিন্তু এবাৰ হেতুৱে নাই দীঘলীয়া লিষ্টখন পোৱা যায় এবাৰ সেই বস্তুটো নাই আৰু সদায় মিছ কৰিম জীৱনত মানে জীয়াই থকালৈ যেতিয়ালৈ মানে জীয়াই থাকিম তেখেতৰ মানে যেটো নাই তেখেত সেই অনুভৱটো সদায় থাকিব
মঞ্চত এবাৰ কোনটো গান মানে জুবিন দাৰ বেছি অনুৰোধ কৰিছে দৰ্শকে জুবিন দাৰ মায়াবিনীটো অনুৰোধ আহে আৰু প্ৰায় সকলোবোৰ গীতে যেনেকে ৰ'দ গীতটো অনুৰোধ আহে তাৰ পাছত আপোনাৰ মায়াবিনী আহে আৰু তেনেকে বহুত গীত আছে বহুত গাইছো তেখেতৰ গীত প্ৰায়খিনি গোৱা গৈছে এবাৰ বিহুত মানে তোমাৰ প্ৰিয় গান কোনটো প্ৰিয় তেখেতৰতো সকলো গীতেই প্ৰিয় কিন্তু এটি গীত আছে মেঘৰ বৰণ বুলি এই গীতটো মোৰ খুব প্ৰিয় যদি দৰ্শকসকলক অকমান শুনাই দিয়া অকমান মই চেষ্টা কৰিছো গাবলৈ তুমি হাহি তুমি অশ্রু মোর সৃষ্টি মোর মৃত্যু আতরোয়া তুমি এই অবগুণ্ঠন কাতরখন গুঞ্জন মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ প্ৰাণৰ কাষত গানৰ মাজত প্ৰাণৰ কাষত তুমি কোন দূৰ সপোনে 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 নিবিৰে 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 তোমাৰ মৰমৰ ফুল মেঘৰ বৰণ ৰ'দৰ বৰণ লা 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 সুন্দৰ আচলতে মঞ্চতো যদি এনেকুৱা গাই শুনা যায় দৰ্শকে নকত উঠি যাব এতিয়ালৈকে মানে জুবিন গাৰ্গৰ বাহিৰে জ্যোতি সংগীত হওক ৰাভা সংগীত বা ৰাভা দিৱস আহি আছে আৰু কাক অনুকৰণ কৰা যায় জুবিনদাৰ বাহিৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আছে ভূপেন হাজৰিকাদেৱ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ তেখেতসকলৰ গীতবোৰতো গাওৱেই আৰু লগতে আমাৰ তৰালী বাৰ গীতো মই খুব ভাল পাওঁ আৰু সুবাসনা বা খুব ভাল লাগে তেখেতসকলৰ গীতবোৰ গতিকে মই গাবলৈ চেষ্টা কৰোঁ কেতিয়াবা কেতিয়াবা ফিউচাৰ প্লেনিং কেনেকুৱা কি ফিউচাৰ প্লেনিং তাকে কাম কৰি আছো আৰু সংগীতৰ জগতখনতে ভাল কাম কৰিবলৈ ইচ্ছা ভাল এগৰাকী ব্যক্তিৰূপে মানুহৰ মাজত পৰিচিত হ'বলৈ মন আছে আৰু আশা কৰোঁ যাতে মই যিবোৰ কাম আগলে কৰি যাম বা এতিয়া কৰি আছো সেইবোৰ কাম যাতে মানুহে ভাল পায় বা মানুহে ভাল পোৱা কামবোৰ যাতে মই দিব পাৰো তাৰে মই চেষ্টা কৰি আছো আৰু কৰি যাম মঞ্চত দেখা পোৱা যায় কেতিয়াবা কেতিয়াবা বিতৰ্ক হয় বা বেয়া অভিজ্ঞতাত আহে বা ভাল অভিজ্ঞতা তেনেকৈ যদি ভাল অভিজ্ঞতা শুধু বেয়া অভিজ্ঞতা এটা যদি কৈ দিয়া বেয়া অভিজ্ঞতা এতিয়ালৈ ইমানো হোৱা নাই কিন্তু এখন নে দুখনত হৈছিলে মই জাগাটো নকওঁ বাৰু কিন্তু মানে গাই থাকোতে তোমাৰ ধৰা সাউন্ড সিস্টেম ইমান ভাল নাছিলে আৰু আমি নিজে লৈ যোৱা নাছিলো সাউন্ড সিস্টেম আৰু আজিকালি বাজেটবোৰ দিব নোখোজে মানে তোমাৰ খুব কম বাজেটতে কৰি আছো বৰ্তমান আৰু তেনেকে মানে সাউন্ড সিস্টেম বেয়া আছিলে তেতিয়া কিবা এটা কৈছিলো কতে মানে কমিটিৰ মানুহে বেয়া পালে তাৰ তেনেকে অকমান কিবা লাগি গল আৰু পিছত পইচা মানে অকমান শৰ্ট কৰি দিলে আৰু কমাই দিলে সো তেনেকুৱা এটা পাইছো অভিজ্ঞতা আৰু বাকি তেনেকে এতিয়ালে ইমান বেয়া অভিজ্ঞতা এতিয়ালে হোৱা নাই ভাল অভিজ্ঞতাই আছে মনত থাকি যোৱা বঙাইগাঁওৰ ফালে মই ঢেৰ অনুষ্ঠান কৰিলো এতিয়ালে আৰু তাৰে মানুহখিনি মানে ইমান মৰমিয়াল ইমান মানে মৰম কৰে আৰু তাত মানে মোক নিজৰ ছোৱালীৰ দৰে মানে ব্যৱহাৰ কৰে গলে মানে খুব ভাল পায় আৰু মানে এঘৰ মানুহেটো মোক ভাগিন বনাই ললে মানে এতিয়া গলে মানে আলহী কৰি ললে এতিয়া গলে তেখেতৰ তাত মানে যাবই লাগিব তেনেকুৱা আৰু তেনেকে বহুত মৰম কৰা মানুহ আছে তাত আৰু অনুষ্ঠান তাত বেছিকে হয় তাত বেছিকে কৰা যায় সো সেইবোৰ মনত থাকি যায় আৰু যেতিয়া ভাল পায় মানুহে তেতিয়া আৰু সাহস হয় মঞ্চ এখনত উঠি ভালকে গীত গাবলে
গতিকে সেয়াই আৰু পানীটেঙাৰ ফালেও আমাৰ তোমাৰ যিটো পুৰণা ঘৰ বা গাঁৱৰ ঘৰ সেইফালে গ'লেও বেছি আদৰ পোৱা যায় আৰু তাকে পানীটেমা চাংচাৰি মোৰ দেউতাৰ ঘৰ তাতেই আৰু মোৰ বাৰু ইয়াতেই জন্ম ইয়াতে ডাঙৰ দীঘল হৈছো কিন্তু দেউতা তাতেই ডাঙৰ দীঘল হৈছে আৰু গাঁৱৰ কথা কি ক'ম গাঁৱৰ পৰিৱেশটোৱে মানে সুকীয়া আৰু তালে গ'লে নিজৰ মানুহখিনিক যেতিয়া লগ পাওঁ আপোন মানুহখিনিক খুব ভাল লাগে আৰু মোৰ আইতা আছে তাত আইতা থাকে গতিকে আইতাক লগ কৰিবলৈ যোৱা যায় আৰু তেনেকে যাই থাকো ভাল লাগে আৰু চুপি আহি আছে 12 জুনত হয় তাত যোৱাবাৰ তুমি ওয়েব সিৰিজখনতো গান গাইছিলা হয় হয় এইবাৰ কেনেকুৱা কি আছে যোৱাবাৰ গাইছিলো মৰম এনেকুৱাই গীতটি আৰু সেই গীতটি খুব আদৰি লৈছিলে মানুহে লগতে ওয়েব সিৰিজখনো বহুত জনজাত হৈছিলে মানুহৰ মাজত আৰু এবাৰ ঠিক তেনেদৰে মুভি আহি আছে আৰু খুব এটা মানে প্ৰাউড ফিল কৰো আচলতে যে ইমান ধুনীয়া এখন ওয়েব সিৰিজৰ পৰা যোনটো মুভিলে যাত্ৰা এবাৰ বাৰু মোৰ গীত তাতে তেনেকে নাই হামিং আছে এটা দুটা আৰু মৰম এনেকুৱাই চাগে বাজিব মই সঠিকভাৱে নাজানো কিন্তু খুব ধুনীয়া গীত এবাৰো খুব ধুনীয়া ধুনীয়া গীত হৈছে আমাৰ পলা সূৰ্য গগৈ ছাৰৰ গীতবোৰ আছে সো গতিকে ভাল হ'ব বুলি আশা ৰাখিছো আৰু 12 জনত সকলোৱে চাবলৈ আহক চুপি আমাৰ অসমীয়া ছবি জগতখন এনেকৈ আগবাঢ়ি গৈ আছে জুবিন দাৰো সপোন আছিলে আৰু এনেকৈ আমি আগবাঢ়ি লৈ যাব লাগিব গতিকে সকলোৱে চাবলৈ আহক তাৰে আশা কৰিছো আৰু যেটো সংগীত যাত্ৰাৰ লগতে ঘূৰি থকা হয় বিভিন্ন জায়গাত হয় মা দেউতা বা আৰু কোনোবা যায় কাক বেছি মানে প্ৰিফাৰ কৰা যায় এই যাত্ৰাটো যদি আগুৱাই নিয়াৰ কাৰণে মা আৰু দেউতাৰ ভিতৰত এজনক মই ক'ব নোৱাৰিম কাৰণ দুয়োজনে মোৰ লগত সমানে লাগি থাকে কেতিয়াবা দোকানত দেউতা থাকিব লগিয়া হলে মা যায় লগত কেতিয়াবা মা যাব নোৱাৰিলে দেউতা যায় গতিকে দুয়োজনে মোৰ লগত ছাৰ দৰে লাগি থাকে আৰু সংগীতৰ জগতখনত মই যদি কিবা কৰিব পাৰিছো এতিয়ালে বাৰু আৰু বহুত বাকি আছে একো হোৱা নাই কিন্তু যিখিনি কৰিব পাৰিছো মা দেউতাৰ সাপোৰ্টৰ কাৰণে পাৰিছো তেখেতসকলে বহুত সাপোৰ্ট কৰে মোক আৰু মই নোৱাৰা কিছুমান বস্তু মোক সদায় শিকায় যে এনেকে কৰিবি তেনেকে কৰিবি আৰু কেতিয়াও মানে বাধা নাই কোনো বস্তুত বাধা পোৱা নাই এতিয়ালে আৰু সদায় আগুৱাই যাবলে মানে সদায় সাহস দিয়ে মোৰ সাহস হয় দুয়োজনেই থাকে গতিকে এজনক কেতিয়াও ক'ব নোৱাৰিম যদি মৰম এনেকৈ গানটো যদি অকণ গুণগুণাই যে তোমাৰ চিনাকি হেতু গানে মানুহে চিনি পালে নতুনকৈ আকৌ হয় নিশ্চয় মই গাইছো অকমান ইমানে যদি ৰঙা ফুটেটিকে দিয়া মৰম এনেকুৱাই মৰম তেনেকুৱাই এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম এনেকুৱাই মৰম এনেকুৱাই লা 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 বুজিলো মৰম আসলে বৰ্তমান সময়ত দেখা যায় মানে যিবিলাক আমাৰ অভিনয় ক্ষেত্ৰই হওক বা ভ্ৰমণ ক্ষেত্ৰই হওক মানে গ্ল্যামাৰছ মানে ট্যালেন্ট নাচাই বা ফলোৱাৰ্স বিলাকে চোৱা যায় সংগীত ক্ষেত্ৰখনটো তেনেকুৱা হোৱা মানে দেখা পোৱা গৈছে বা হৈ থাকে যে তুমি সংগীত ক্ষেত্ৰত জড়িত তাৰ ক্ষেত্ৰত কি ক'বা এটোৰ সন্মুখীন ময়ো হৈছো নোহোৱা নহয় আৰু এবাৰ এই কেছটোৰ কাৰণে মোৰ 4খন প্ৰগ্ৰাম কেনসেল হৈছে মানে কি কয় তোমাৰ ফলোৱাৰ্সটো চাই আজিকালি মানে এটো প্ৰায় কমন হৈ গৈছে বস্তুটো ফলোৱাৰ্সটো চাব আৰু গ্ল্যামাৰাছ আছে নে নাই এটো চাব তোমাক কিমানে তুমি ভাল গোৱা নে নোগোৱা হেতু নাচাই তোমাৰ ফলোৱাৰ্স কিমান বা তুমি কিমান ভাইৰেল হেতু চাই পেলাই আজিকালি কিছুমান অনুষ্ঠানত মতা হয় কিছুমান বুলি নহয় আজিকালি প্ৰায় তেনেকুৱা হৈ গৈছে আৰু এটো বস্তু মোৰ মতে কমিব লাগে আৰু নহয় নো ডাউট ভাইৰেল লাগিব আৰু তোমাৰ গ্ল্যামাৰাছও লাগিব কিন্তু হেতু বুলি এইটো নহয় যে ভাল গুৱাবোৰকো পিছ পেলাই থব লাগে এটো নহয় এতিয়া আমি চেষ্টা কৰি আছো এতিয়ালে একো কৰিব পৰা নাই কিন্তু চেষ্টা কৰি আছো বহুত সৰু হয় এতিয়া আৰু সৰুৰ পৰা ডাঙৰ হ'বলৈ চেষ্টা কৰি আছো গতিকে আমাক আগুৱাই নিবলে
আমাক ৰাইজে সহায় কৰিব লাগিব তেনেকুৱা প্লেটফৰ্ম লাগিব যদি আমাক সেই প্লেটফৰ্মখনে নিদিয়ে তেনেহলে আমি সেই স্থানটোলৈ আমি কেতিয়াও যাব নোৱাৰিম আৰু সবে ভাল গায় আজিকালি সব টেলেন্টেড কিন্তু মানে গানৰ যোনটো জ্ঞান হেতু মানুহৰ শুনা জ্ঞানটো অকমান কমি আছে বুলি ভাবো মই আমাৰ অসমত মানে আজিকালি কেৱল ফলোৱাৰ্স দুটামান বেছি হলে মানে বহুত শো পাই যায় বা অলপমান মানে গ্ল্যামাৰাসটো বেছি থাকি গলে বহুত শো পাই যায় ভিডিও এটা ভাইরাল হলে শো পাই যায় নো ডাউট তাই বা হি ধুনিয়া গাব কিন্তু তাক লৈ মানে কিমান দিনলৈকে হি ৰাজত্ব কৰে বা কিমান দিনলৈ মানুহ তাক মনত ৰাখে হেতু মেইন কথা আৰু অকল দুটামান ফলোৱাৰ্স বা অকল কেইদিন মানৰ ভাইৰেলটোই এজন গায়িকা বা এজন শিল্পী কেতিয়াও বনাই নিদিয়ে সদায় কষ্ট কৰিবই লাগিব আৰু সেই কষ্টটোৰ পৰাহে মানুহ ডাঙৰ হ'ব পাৰিব আৰু আমি এতিয়া নৱপ্ৰজন্মবোৰে যদি সেই প্লেটফৰ্মখন নাপাও বা সেই আমি সাপোৰ্ট খিনি নাপাও ৰাইজৰ পৰা তেনেহলে আমি কিন্তু পিছ পৰি থাকিম তেতিয়া ভাল বস্তুবোৰ নোহোৱা হৈ যাব এতিয়া জুবিন দাহত আছিলে তেখেতসকলে বহুত কৰিছে বহুত কষ্ট কৰিছে আজি তেখেতক সকলোৱে আদৰি লৈছে তেওঁলোকতো ফেসবুক বা সামাজিক মাধ্যম নাছিল সেইবোৰ নাছিল তেখেতসকল ভাইৰেল বুলি নকওঁ তেখেতসকল পৰিচিত কিয় হৈছে তেখেতসকল ইমান মানুহৰ মাজত সোমাই কেনেকে পৰিল তেখেতসকলৰ কামৰ পৰা সোমাই পৰিলে ফলোৱাৰ্সৰ পৰা নহয় বা ভাইৰেলৰ পৰা নহয় গতিকে হেতু বিচাৰো মানুহে টেলেন্টক গুৰুত্ব দিয়াটো বিচাৰো তাৰ হলনি ফলোৱাৰ্স আৰু তোমাৰ গ্ল্যামাৰাসটোৰ হলনি টেলেন্টক গুৰুত্ব দিলে আৰু মই যেটো নিজে কৈটো লাইনত জড়িত বা বহু কণ্ঠশিল্পীৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে দাদা বা ভাইটি তেনেকে থাকা যায় কিন্তু মই দেখা পোৱা গৈছো মানে প্ৰায় 2 বছৰ মান সৃষ্টিমূলক কাম নকৰে কোনো মানে গান নিজে সৃষ্টি নকৰে বা নিজে গান নবনায় নিজে চেষ্টা নকৰে বেলেগৰ গানৰ ওপৰত নিৰ্ভৰ কৰি দিয়ে তেনেকে তেওঁৰ আইডেন্টিটি বনাব নোৱাৰে হেতু হয় তুমি যদি সদায় জুবিন গাৰ্গৰ গানে গাই থাকা হেতু হয় তোমাৰ কোনোদিন আইডেন্টিটি নবনায় তুমি যদি নিজাকে গান সৃষ্টি কৰা নিজাকে গান লিখা নিজাকে কবিতা লিখা নিজাকে যদি সুৰ কৰা তেতিয়া তুমি শ্যামন্তিকা কলিতে সুৰ কৰে বা শ্যামন্তিকা কলিতে গান লিখে বা গান গায় তেতিয়া পইচাটো বনাব পাৰিবা মই বহুজনক কৈছো বহুত ভাল সিঙ্গাৰ আছে যিসকলে মানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি দিয়ে নিজে চেষ্টাটো নকৰে তেনেকুৱা এতিয়া আমিও যদি সদায় যদি বেলেগৰ ভিডিও আনি মই মোৰ পেজত দিও তেতিয়াহলে মোৰ আজি তুমি গুৱাহাটীৰ পৰা চাংচাৰীৰ পৰা গুৱাহাটীলৈ আহিছো একমাত্ৰ মোৰ সৃষ্টি হল এটা দেখাবৰ কাৰণে আহিছো যে পৱনে সদায় গাঁৱতে নকৰে গুৱাহাটীতো যাই কিনে তেওঁ প্ৰচাৰ কৰে তেতিয়া মোক আৰু দুজনে নিমন্ত্ৰণ দিব ঠিক তেনেকৈ মানে তুমি অনুষ্ঠান পালেই তুমি জনপ্ৰিয় শিল্পী বা ভাল গাই আছো মোৰ ঠিকই আছে আমাক ক'ব লগা নালাগে আৰু শিকিব লগা নাই মোৰ সবে যখন মোক ভালকৈ একদম গেটৰ পৰা আদৰি নিছে আমি যোৱাৰ লগে গাড়ী পৰা মোক আদৰি নিছে সবে মোক সেলফি উঠিব আছে সেইটো মেইন গ্ল্যামাৰাস নহয় নিজে সৃষ্টি কৰিব লাগিব শিকিব লাগিব তলৰ গান পাৰিব লাগিব হেতু বস্তু মেইনটেইন কৰিব পাৰিব লাগিব তুমি 4খন প্ৰগ্ৰাম পাইছা তুমি কালি মোৰ 6খন পাব লাগিব তুমি যদি কালি 2খন পোৱা তোমাৰ ক'ত মাইনাস পইণ্টটো আছে সেইটো তুমি মানে চৰ্চাটো কৰি থাকিব লাগিব হেতুৱে কথা হেতুৱে মই বিচাৰো আমাৰ অসমৰ ৰাইজেও সেইখিনি গুৰুত্ব দিয়াটো বিচাৰো যাতে পিছৰ যিখিনি আমাৰ নতুন প্ৰজন্ম সেইখিনি যাতে পৰি নাযায় বা লুকাই নাযায় যাতে আগুৱাই আহিব পাৰে কাৰণ বহুত ভাল গোৱা ল'ৰা ছোৱালী আছে সেইবোৰক উলাই অহাত সহায় কৰিব লাগে হেতু বিচাৰো অনুষ্ঠানৰ শেষত কি কবা অনুষ্ঠানৰ শেষত মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছো লগতে তোমাৰ চেনেলটিৰ যিমান সকল সদস্য আছে সকলোকে পিএনকে চেনেলটিৰ মই ধন্যবাদ জ্ঞাপন কৰিছো ইমান সুন্দৰ এটা প্লেটফৰ্মত আজি মোক সুযোগকন দিয়া বাবে এই অপৰচুনিটিটো দিয়া বাবে আৰু ইয়াৰে আগতো কৰিছিলো মই গতিকে আকৌ লগ পাম বুলি আশা ৰাখিছো আৰু আসলতে এটা কথা ৰাইজক ক'ব বিচাৰো মোৰ প্ৰথম ইন্টাৰভিউটোৱে তুমি লৈছিলা গতিকে এবাৰ সেকেন্ড টাইম আৰু আগলে মই যদি ভাল কাম কৰিব পাৰো তোমালোকে নিশ্চয় বিচাৰিবা আমি লৈ থাকো তেতিয়া চাই থাকা যায় মানুহ তুমি কি কৰি আছা তুমি যদি এবাৰ ভাল কাম নকৰিলা তোমাৰ তাত নাহিলোহেঁতেন হেতুৱে দেন আমি লৈছিলো কিন্তু নাই তেওঁৰ নিজৰ স্থিতি ৰাখিব নোৱাৰিলে কথা কোৱা ৰাখিব নোৱাৰিলে তুমি যদি যেখানি কথা আজি কলা তুমি গিটাৰ শিকি আছা তুমি আগত যদি গিটাৰটো ভালকৈ দেখাব পাৰা তুমি যোৱা বছৰ মই পডকাষ্টত খুদিছিলো যে এটা মানে পুষ্পাৰ নেকি গান তুমি এটা গান গাইছিলা সেই গানটো গাব দিছিলো তুমি গান গাই আজি মঞ্চ কৰি আছা বা এটলিষ্ট নাম এটা আহিছে আমাৰ তাতো কৰিছা তেনেকে আগুৱাই যোৱাৰ শুভেচ্ছা থাকিল তোমাৰ আমাৰ এই সংগীত যাত্ৰা বহু দূৰ আগুৱাই যাওক বহুত বহুত ধন্যবাদ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব মই চেষ্টা কৰি যাম